Hi everyone. এয়া হৈছে চুকাভা ক্ষেত্ৰ যোৰহাট আৰু সেই তলত সেইটো ইমাত্ৰ ওলাইছে যে সেইটো মই বাইকখনৰ লগত মই আৰু ইয়াৰ পৰাই মই এটা ভিডিঅ' শ্বুট কৰিছিলোঁ যোৰহাটৰ পৰা যেতিয়া গুৱাহাটীলৈ সোলো ৰাইড এটা দিছিলোঁ আৰু তাৰে মই এডিট কৰি আপোনালোকৰ আগত দিব বিচাৰিছোঁ সো লেটছ বিগিন দ্য ভিডিঅ' আমি আকৌ কাজিৰঙা এনিমেল কৰিডৰৰ ভিতৰত এইবোৰ কেমেৰা লাগি আছে আৰু এই স্পীড ট্ৰেকাৰ আৰু কেমেৰাকেইটাৰ ভিতৰত যদি আপুনি 60 কিলোমিটাৰৰ ওপৰত যোৱা ধৰা পৰে আপোনাৰ প্ৰায় 5,000 ফাইন আছে চাগে চ' এইখিনিত সদায় সাৱধান হ'ব আৰু এইখিনিতে 5 মিনিটমান ৰৈ আকৌ বাইক ৰাইড ষ্টাৰ্ট আকৌ সেইটো এটা স্পীডোমিটাৰ আৰু এই তাৰ ওপৰতে কেমেৰা আছে চ' ইয়াত যদি আপুনি স্পীডত চলায় আপোনাৰ গ'ল 5,000 টকা চ' বি কেয়াৰফুল এণ্ড এইটো হৈছে বিখ্যাত হালদিবাৰী বুঢ়ীমাই মন্দিৰ ইয়াতে সেৱা এটা জনাই আকৌ আগবাঢ়িলোঁ ভাল ল'ৰা জনাই আৰু ড্ৰোনখন এনেকৈ উৰাই হাইৱেটো এটা ফুটেজ তুলিব লৈছিলোঁহে মোৰ ড্ৰোনখনে প্ৰব্লেম দি দিলে একচুৱেলি মোৰ গিম্বলটো তাত ষ্টাক হৈ গৈছিল চ' ড্ৰোনখন মই উৰাব নোৱাৰিলোঁ সেইটো সময়ত চ' ইয়াতে মই খাবলৈ অলপ বস্তু লৈ আহিছিলোঁ ইয়াকে খাইছোঁ মোৰ অলপ গাটো বেয়া আছিল বাহিৰত খাবলৈ মানা আছিল ডক্টৰৰ পৰা চ' মই খানা নিজে লৈ আহিছিলোঁ ইয়াতে খাই পেলাই এই কিবা কিবি বকি আছিলোঁ এই বকাটো খালি ইমান ভাল হোৱা নাছিলে চ' নিজে কৰি দিলোঁ আৰু খালি ড্ৰোনখন উৰাব নোৱাৰিলোঁ কিন্তু ঘূৰি আহোঁতে মই ড্ৰোনখন উৰালোঁ তাৰ কিছুমান ফুটেজ দেখাম চ' লেটছ ডু ইট কথাটো হ'ল ড্ৰোনখন ঠিকে থাকিলে বহুত কষ্ট কৰি লোৱা আৰু সেয়াই একো ডাঙৰ প্ৰব্লেম নহ'লে ঘৰত গৈ যেন ঠিক ঠাক পাওঁ সেয়াই আৰু এই ইমানেই আপোনালোকক মই ড্ৰোন শ্বট দেখাব নোৱাৰিলোঁ এতিয়া বাৰু উপায় নাই নেক্সট টাইম এটলিষ্ট ড্ৰোনখন বেয়া নহ'লে হয় আৰু গিম্বলটো বেয়া নহ'লে হ'ল চফা কৰিব লাগিব চাগে মষ্ট প্ৰবেবলি ঠিক আছে আৰু এইখন পালোঁ নগাঁও হাইৱে টোল গেট আৰু এইখিনিৰ পৰা ৰাস্তাটো প্ৰায় একেই চ' ইয়াত গোপ্ৰ ফুটেজটো প্ৰায় একেই আহিব চ' মই কিন্তু এই ৰাস্তাটোত যাওঁতে এটা ভেলাঘৰ দেখিছিলোঁ তাৰ কিছুমান ফুটেজ লৈছিলোঁ সেইটো এটা ফুটেজ দেখাম আৰু ঘূৰি আহোঁতে মানে ড্ৰোন শ্বট কেইটামান লৈছিলোঁ হাইৱেটোৰ ওপৰৰ পৰা
জাষ্ট সেইকেইটা মই দেখাওঁ তো মানে ইমান বৰ নালাগিব ভিডিঅ'টো চাই চ' সেইটোৱে দেখাওঁ চ' লেটছ বিগিন এণ্ড সেই এইমাত্ৰ দেখুওৱা ড্ৰোন শ্বটকেইটা একচুৱেলি মই ঘূৰি যাওঁতে লোৱা ড্ৰোন শ্বট কাৰণ যাওঁতে যিহেতু মোৰ ড্ৰোনখন কামেই কৰা নাছিলে ভালকৈ গুৱাহাটীত গৈ মই চফা কৰিলোঁ ড্ৰোনখন কাম কৰিলোঁ যেতিয়া ঘূৰি গ'লোঁ সেইকেইটা শ্বট মই তেতিয়া লোৱা আৰু সেইকেইটা শ্বট দেখুৱাৰ পিছত ইয়াৰ পৰা প্ৰায় ৰাস্তাটো অলপ একেই চ' ভাবিলোঁ ভিডিঅ'টো আৰু বেছি দীঘল কৰি নাথাকোঁ আৰু এনেকৈ গৈ মেলি এইখন খানাপাৰা অভাৰব্ৰিজখন পালোঁ মানে গুৱাহাটীয়ে পালোঁহি আৰু এতিয়া গুৱাহাটীত সোমাম আৰু সেই গুৱাহাটী পালোঁ ইমানেই কথা এইটো ভিডিঅ' মই ইয়াতে ষ্টপ কৰিম নেক্সট আকৌ কেতিয়া ভিডিঅ' বনাওঁ নাজানো ইমান টাইম চাইমো নাপাওঁ মোৰ ইমান প্ৰফেচনেল মই ইউটিউবাৰ নহয় বা মাজে মাজে দিওঁ ভিডিঅ' সেয়াই আৰু যাতে এইটো চাই কেনেকুৱা পায় মই নাজানো এইটো মানে এনেকুৱা মই ফাৰ্ষ্ট টাইম দিছোঁ চাগে ইমান দূৰৰ মানে ৰাইড ভিডিঅ' সিমানেই যদি ভাল পায় চাব আৰু লাইক চাইক কৰিব দেখাব ৰ'ব যদি এনেকুৱা আৰু ভিডিঅ' চাব বিচাৰে চ' মই কথা কোৱাত ইমান ভাল নহয় বাট সেয়াই চ' বাই চি ইউ ইন দ্য নেক্সট ওৱান টাটা